নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাস্কৰজ্যোতি দত্ত। আজিৰ এই সাম্প্ৰতিক অনুষ্ঠানলৈ সকলোকে স্বাগতম জনালোঁ আৰু একদিন ভিডিঅ' বনাই আছোঁ, আপোনালোক সকলোৱে পায়ে আছে। তথাপি আশা কৰোঁ সকলোৱে আমাৰ ভিডিঅ'বিলাক আঁকোৱালি লওক আৰু আজি এটা নতুন টপিকৰ ওপৰত কথা পাতিবলৈ ল'লোঁ, গতিকে সকলোৱে আমাৰ ভিডিঅ'বিলাক চাবলৈ আগ্ৰহী বুলি মই ভাবিছোঁ। আজি আমি পাতিবলৈ লৈছোঁ এনেকুৱা এটা বিষয়বস্তু যিটো হয়তো বহুতে সাধাৰণ কথা, কিন্তু একেবাৰে সাধাৰণ কথা, কিন্তু চাব গ'লে তাত বহুত কথা আছে কিছুমান সৰু সৰু কথাই বহুত ডাঙৰ হ'ব পাৰে। গতিকে আজি কি বিষয়ত কথাটো পাতিবলৈ লৈছোঁ, আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি আজি কথা পাতিবলৈ লৈছোঁ আমাৰ অসমীয়াৰ অবিচ্ছেদ্য অংগ, আমাৰ প্ৰাণৰ প্ৰাণ, আমাৰ যি সাতাম পুৰুষীয়া আমাৰ গুৰুজনাই যি আমাক মহান আদৰ্শ দেখুৱাই থৈ গৈছে। আমি কথা পাতিবলৈ লৈছোঁ নামঘৰৰ বিষয়ে। নামঘৰ, যাৰ নামে যাৰ পৰিচয়, নামটো ক'লেই মন ভাল লাগি যায়, নহয় জানো? বছৰত হওক, দিনটোত হওক, ছমাহে হওক, যেনেকৈ হওক, মানুহে ঘৰত থাকে, বাহিৰত থাকে, য'তেই নাথাকক লাগিলে তেওঁ তাৰ পৰা হ'লেও এটা সেৱা কৰিব আৰু ওচৰত থকাসকলে নিজে গৈ নামঘৰত এবাৰ হ'লেও দেখা দি নিজে এবাৰ তাত থাকিব আৰু তাত আৰাধনা কৰে, পদধূলা লয়, তাত আশীৰ্বাদ লয়। সেয়া আমাৰ পৰম্পৰা মতে আমাৰ ককা আজো ককাৰ দিনৰ পৰা আমাৰ এই বস্তুখিনি আমাৰ চলি আহিছে। এতিয়া আজি টপিকটো হৈছে যে প্ৰত্যেক ধৰ্মাৱলম্বীৰ যদি আমি চাবলৈ যাওঁ, তাতকৈ অসমীয়াৰ নামঘৰত আমাৰ অসমীয়া মানুহৰ উপস্থিতি কিয় কম হয়, বা আমাৰ নামঘৰৰ প্ৰতি অনীহা কিয়, নামঘৰলৈ যাবলৈ কিয় মন নাযায়। মানে ইয়াত মই নিগেটিভটো কথাটো পাতিছোঁ, পজিটিভটো সকলোৱে জানে কেলৈ যাব লাগে কেলৈ নালাগে, চবেই জানে। কিন্তু মই কিছুমান কথাৰ ওপৰত আজি বিষয়টো আলোচনা কৰিছোঁ। ভাবেনে কেতিয়াবা আপোনালোকে? কাৰণ মই মছজিদতো গৈ পাইছোঁ, মই গীৰ্জাতো গৈ পাইছোঁ, মই গুৰুদ্বাৰাতো গৈ পাইছোঁ, মই একো বাকী থকা নাই, মই প্ৰত্যেক জেগাতে মই গৈ পাইছোঁ। কিন্তু মই গোটেই উত্তৰটো মই এটাই বিচাৰি পাওঁগৈ, আমাৰ নামঘৰৰ প্ৰতি মানুহৰ এটা অনীহা। আৰু ইয়াত শেষলৈ আৰু কেইটামান কথা ক'ম মই, সেইকেইটা বহুত গুৰুত্বপূৰ্ণ, শুনি ল'ব আপোনালোকে দেই। এই ভিডিঅ'ৰ জৰিয়তে কিন্তু এতিয়াও মই সকলোকে হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। হয়তো ইয়াত বহুতৰ মন ভাল নালাগিব পাৰে, বহুতৰ মন বেয়া লাগিব পাৰে, আৰু বহুতৰ হয়তো কথা গাত লাগিব পাৰে। গতিকে এই ভিডিঅ'টো সেইসকলেহে চাওক যিসকলে প্ৰকৃততে কথাটো গভীৰভাৱে বুজিবলৈ চেষ্টা কৰে। অসমীয়া নামঘৰত কি হয় বাৰু? আমাৰ অসমীয়াত যেতিয়া আপুনি আজি বৰসভা এটাই পাতিছে, ধৰক আজি আপোনাৰ বৰসভাত মানুহ কিয় কম হয়? মন কৰিছেনে কেতিয়াবা? অসমীয়াত কিবা অনুষ্ঠান এটা পাতিছোঁ আমাৰ নামঘৰত, মানুহ কিয় কম হয় গম পাইছেনে আপোনালোকে? ইয়াত বিভিন্ন কাৰণ আছে। প্ৰথম কাৰণ হ'ল আমাৰ অসমীয়া মানুহৰ এটা নেচাৰ আছে। আমি কিবা এটা কাম কৰিবলৈ পাৰিছোঁ, ভগৱানে আমাক সেইখন সুবিধা দিছে। ধৰি লওক মই আজি নামঘৰৰ ছেক্ৰেটাৰী, বা মই আজি সভাপতি, বা কিবা এটা কথা এটা কৈছোঁ, বা আজি মই দেউৰী, আজি মই পাঠক, আজি মই হেৰিয়ৰ নাগাৰা নাম দিব জানো, মই আজি দিহানাম দিব জানো, হয়নে? মই কিবা এটা জানো ধৰক। কিন্তু কি হয়, যেতিয়া আপুনি নামঘৰলৈ যাব নহয়, প্ৰব্লেম ক'ত আপুনি চাব। আপুনি নামঘৰলৈ যদি ৰাতিপুৱা 7টা বজাত গ'ল, 6টা বজাত গ'ল, তেতিয়া কিছুমান মানুহে আপোনাক তাতো কাট মাৰিব, তাতো আপোনাক অপমান কৰিব, যে তই 6টা বজাত আহিলি যে ভাগত কম পৰিব বুলি ভাবি মানে এতিয়া আহিলি নেকি, এনেকে বুলি কোৱা মানুহ ইয়াত আছে। যদি আপুনি পিছবেলালৈ আহে, আবেলি সময়ত যদি আহে, আপুনি আবেলি সময়ত যদি পুৰা সময় পায়হি, তাৰে এচাম মানুহে আপোনাক ক'ব, কি ক'ব, যে একদম জোখৰ সময়ত আহিছ, কিন্তু মাহ প্ৰসাদো হৈছে, জলপানো খাবলৈ হৈছে চিৰা দৈ সৈতে, গতিকে এটা একজেক্ট সময়ত আহিছ। ভাল। গতিকে চিন্তা কৰক, যদি এনেকুৱা যদি নিগেটিভ যদি কথাবিলাক, ঋণাত্মক কথাবিলাক যদি নামঘৰৰ নিচিনা যদি পবিত্ৰ এটা ঠাইত যদি এইবিলাক কথা যদি আলোচনা হৈ থাকে, তেতিয়াহ'লে সেই জেগালৈ যাবলৈ কিছুমান মানুহে অকণমান অনীহা প্ৰকাশ কৰে, অলপ বেয়া পায়, নিজকে অলপ অস্বস্তি অনুভৱ কৰে। দেখাত সৰু কথা, দে ধেমালিহে কৰিছিলো, সি সেইটোতে বেয়া পাব লাগে নে? তাক এনেই ধেমালিহে কৰিছিলো, কেইটা বজাত আহিছে সেইটোতে বেয়া পাব লাগে নে?
ধেমালি কৰক আপত্তি নাই। আপুনি ধেমালি কৰা ৰাইট আছে, ডাঙৰ হিচাপে আমাক বাট দেখুওৱা আপোনাৰ ৰাইট আছে, অধিকাৰ আছে, প্ৰত্যেকটো বস্তুৱে আছে। কিন্তু সৰু সৰু কথাই বহুত ডাঙৰ ডাঙৰ কথা হয়। সৰু সৰু কথাই এজন মানুহৰ জীৱন সলনি কৰি দিব পাৰে। এটা সৰু কথাই এজন মানুহক ডুবাই দিব পাৰে। এই কথাবোৰ মনত ৰাখিব। আৰু আপুনি চতুৰ্দিশে মন কৰকচোন, কেতিয়াবা মছজিদ এটা আধৰুৱা হৈ থকা দেখিছে কৰবাত, কেতিয়াবা গীৰ্জা এটা, কৰবাত কেতিয়াবা এটা আপোনাৰ, তাৰপিছত আহি গ'ল আপোনাৰ গুৰুদ্বাৰ, কেতিয়াও আধৰুৱা নেদেখে, নেদেখে। সেই কথাবিলাকে আচলতে আমি বহুতখিনি পিছ পৰি আছো, আৰু আমি বহুতখিনি কথা নাজানো। বহুতখিনি কথা জানিবলৈ আমি এতিয়াও বাকী আছে বুলি মই ভাবো। গতিকে বিভিন্ন কাৰণ আছে, বিভিন্ন সময়ত আমি কথা পাতিম, এইবিলাক বিষয়ে কথা পাতিম। গতিকে সকলোৱে এই যিবিলাক বেয়া কথাবিলাক আছে, এইবিলাক পাহৰি পেলাই আমি সমাজখন কেনেকে ধৰি ৰাখিব পাৰো, কেনেকে আমি পুৰণা বস্তুবিলাক আমি আৰু আমাৰ পিছৰ প্ৰজন্মলৈকে আমি লৈ যাবগে পাৰো, এই বস্তুবিলাক আলোচনা কৰিব লাগে। গতিকে আশা কৰো জ্যেষ্ঠজনে ইয়াত মন্তব্য দিব, ভাল লাগিব। আপোনালোকৰ পৰা যদি মন্তব্য যদি মই পাওঁ, এই বস্তুটোকে লৈ মই পুনৰ এটা নতুন ভিডিঅ' বনাম বুলি ভাবিছো। গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছো, পুনৰ এটা নতুন ব্লগত লগ পাম। তেতিয়ালৈকে সকলোকে নমস্কাৰ।